প্ৰিয় দৰ্শক, আজি মই প্ৰহৰ প্ৰডাকশ্যন পেজৰ পৰা এটা নতুন কথা লৈ আহিছোঁ। এতিয়া বাহিৰত বৰষুণ, এই বাহিৰত যে বৰষুণ তাৰে সোৱাদ লোৱাতকৈ মোৰ মূৰলৈ এটা কথা আহিলে। এই বৰষুণ বতৰত আকৌ মানুহৰ অলপ নিচা খোৱাৰ বেছি মন আহে। মানুহে বতৰ ঠাণ্ডা আৰু গতিকে নিচা খায়। আজি মই যিটো বিষয় আপোনালোকৰ আগত উপস্থাপন কৰিব ওলাইছোঁ সেইটো হ'ল হাউ টু ডিল উইথ দ্য টক্সিক পিপল। প্ৰথমতেতো মদ খালে তাৰ পিছৰ অৱস্থাটো কেনেকুৱা হয় আৰু তাক ঘৰৰ মানুহে বা বন্ধুবৰ্গই কেনেদৰে হেণ্ডেল কৰিবলৈ লগা হয়, গতিকে আজি মই সেই বিষয়ৰ ওপৰত ক'ম বুলি ভাবিছোঁ। তাৰ আগতে দুটা কথা কওঁ। এটা হ'ল, যদি মোৰ কথাখিনি ভাল লাগে তেতিয়াহ'লে এই পেজটো ফ'ল' কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট দিবই লাগিব, কাৰণ কিয় মই যিখিনি কথা ক'ম তাৰপিছত আপোনালোকৰ বহুখিনি দায়িত্বও আহি পৰিব। এতিয়া মই প্ৰথমতে গৌতম বুদ্ধৰ এটা কাহিনীলৈকে যাওঁ। গৌতম বুদ্ধই এদিন বহি আছিলে, এনেতে এজন টক্সিক মদাহী মানুহ আহিলে আৰু তেওঁ নানানটা গালি পাৰিব ধৰিলে। ইমান গালি পাৰিছে, ইমান বেয়া কথা কৈছে, ইমানেই বেয়া কথা কৈছে যাক শুনিব নোৱাৰি আৰু মানে খং কৰিবলগীয়া। কিন্তু গৌতম বুদ্ধই ধুনীয়াকৈ হাঁহি থাকিলে, একদম শান্তভাৱে হাঁহি থাকিলে যে, আৰু তেখেতে গালি পাৰি সেই মদাহী মানুহজনে গালি পাৰি শেষত আধা ঘণ্টামানৰ পিছত অকণমান শান্ত হৈ পেলাই গৌতম বুদ্ধক সুধিলে, আপুনি যে একোৱেই নক'লে, মাত্ৰ হাঁহি থাকিলে? তেতিয়া গৌতম বুদ্ধই ক'লে, তোমাৰ ঘৰত ভিজিটৰ আহেনে? কোনোবা আহেনে ফুৰিব? বোলে আহে, মোৰ বহুত মানুহ আহে। যে হয় নেকি? তেতিয়াহ'লে তুমি যদি ফল আৰু যদি তুমি কিবা মদ যাচা তেতিয়াহ'লে তেওঁলোকে খায়নে? তেতিয়া ক'লে নাখায়। যদি নাখায় তেতিয়াহ'লে সেইখিনি তোমাৰেই হ'ল, তুমিয়েই খালা। আৰু তাৰ পৰা এইটোৱেই বুজালে যে তুমি যেতিয়া কাৰোবাক বেয়াকৈ গালি পাৰিবা আৰু যদি সেই মানুহজনে তাক শান্তভাৱে হাঁহি উত্তৰ নিদিয়াকৈ থাকিব পাৰে, মানে নিজক খং নুঠোৱাকৈ ৰাখিব পাৰে, তাৰমানে সেই গালিখিনি সেই মানুহজনৰ তাত উলটি গ'ল। গতিকে এই কথাৰ পৰা আমি দুটা কথা ক'ব বিচাৰোঁ যে, প্ৰথম কথা হ'ল কি, আমি নিজক ভাল পাব লাগিব। আমি যদি নিজক ভাল পাওঁ তেতিয়াহ'লে আমি নিজক খং নুঠাওঁ। কাৰণ কিয়? খং উঠাটো বহুত হাৰ্মফুল, বহুত ক্ষতিকাৰক, দেহৰ কাৰণে বহুত ক্ষতিকাৰক। আৰু দ্বিতীয় কথা হ'ল কি, আমি যদি আমাৰ পৰিৱেশত আমি তেনেধৰণৰ মানুহ লগ পাওঁ তেতিয়াহ'লে সেই মানুহখিনিকো কিন্তু আমি এটা ভাল পথলৈ আনিবৰ কাৰণে সদায় যত্ন কৰিব লাগিব। এইটো আমাৰ সামাজিক দায়িত্ব। এতিয়া যদি আমি অমায়িক বা শান্ত হৈ থাকোঁ আৰু আমাক গালি পাৰি থাকে, তেতিয়া এইটো মিনিং নহয় যে আমি দুৰ্বল। কাৰণ আমি এই স্কিলটো আমি আহৰণ কৰিব লাগে, কেনেদৰে আমি মানুহৰ লগত সৎভাৱে গালি নাপাৰাকৈ আমি চলিব পাৰিম। ইয়াতে আৰু এটা কথা মই ক'ব খোজোঁ যে আচলতে প্ৰত্যেক মানুহেই ভাল, নিজৰ দিশত প্ৰত্যেক মানুহেই ভাল। তাৰ মাজত কেতিয়াবা মানুহজনৰ কিবাকিবি বেয়া আহিব পাৰে। দ্বিতীয় কথা হ'ল কি, এই পৃথিৱীত কোটি মানুহ আছে, আমিতো প্ৰত্যেকৰ লগতে প্ৰত্যেকে বন্ধু হ'ব নোৱাৰোঁ। গতিকে যেতিয়া একেধৰণৰ মানুহ, মনৰ মিল থকা মানুহৰ মাজতহে বন্ধুত্ব হয়। গতিকে যেতিয়া কোনোবা এজন মানুহৰ লগত যেতিয়া আপুনি ডিল কৰিব, তাৰমানে কি সেইজন আপোনাৰ বন্ধু বুলি ধৰিব লাগিব আৰু বা বন্ধু। গতিকে সেই বন্ধুজনক আপুনি কিন্তু নিজৰ ভাল এটা পৰিৱেশলৈ আনি দিয়াটো, তেখেতক ধ্বংস হ'ব নিদিয়াটো অতিকৈ প্ৰয়োজনীয়। আকৌ যেতিয়া গালি পাৰিব তেতিয়া ঠিকেই আছে, বাৰু গালি পাৰিছে, আমি হাঁহি যিমান পাৰোঁ যত্ন কৰিছোঁ আৰু মানুহজন শান্ত হৈছে। কিন্তু যেতিয়া হাত উঠায় তেতিয়া কি কৰিব? বা যেতিয়া লাঠি লয়, মাৰিব খেদি আহে, আপোনাক দুবুল কৰি দিব, তেতিয়া আপুনি কি কৰিব?
আপোনালোকলৈ মই এইখিনি থলোঁ অহা অতি সোনকালে মই আকৌ এবাৰ আহিম আপোনালোকৰ কাষলৈ আৰু কিন্তু আপোনালোকে নিশ্চয় এই পেজটো লাইক কৰক ফ'ল' কৰক আৰু কমেণ্ট কৰক যদি এজন মদ খোৱা ভাং খোৱা ড্ৰাগছ লোৱা মানুহৰ হিতাহিত জ্ঞান যেতিয়া নাইকিয়া হৈ যায় আৰু তেতিয়া যদি মাৰিবলৈ খেদি আহে তেতিয়া আমি কি কৰিম এইটো মই মতা বা মাইকী হিচাপে কোৱা নাই যদি মতা মানুহে মাইকী মানুহজনীক বা গিৰিয়েকে ঘৈণীয়েকক মাৰিব আহিলে তে ঘৈণীয়েকে কেনেকৈ প্ৰত্যুত্তৰ দিব বা ঘৈণীয়েক এজনীয়ে যদি ড্ৰাংকাৰ হয় আৰু যদি গিৰিয়েক বা ঘৰৰ মানুহক অত্যাচাৰ কৰে তেতিয়া সেইজনে কেনেকৈ কৰিব শেষত মই আকৌ আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ যে স্কিল অফ লাভিং কাইণ্ডনেছ অমায়িক হোৱা দয়ালু হোৱা এইবিলাক আমি ইনকালকেট কৰিব লাগিব আৰু ইনকালকেট কৰিবৰ কাৰণে আমাৰ যিটো মগজুটো আমি ঠাণ্ডা ৰাখিবৰ কাৰণে আপোনালোকে সদায় অকমান সময় হ'লেও নিজক দিব আধা ঘণ্টা সময় আপোনালোকে নিজক দিব এই আধা ঘণ্টাত আপোনালোকে প্ৰাণায়ামা মেডিটেশ্যন এইবিলাক কৰিব উশাহ নিশাহ আমাৰ ডাঙৰ বস্তু এই উশাহ নিশাহটো যদি আমি উচিত ধৰণে ল'ব পাৰোঁ বহুত ৰিলেক্সেশ্যন থাকে আৰু তেতিয়া আমি এই ৰিলেক্সেশ্যনবিলাক পালে তেতিয়া আমাৰ জীৱনটো খুব ধুনীয়াকৈ আমি পৰিচালনা কৰিব পাৰিম অশেষ ধন্যবাদ এই ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে আৰু মই কমেণ্ট আশা কৰিছোঁ যে যদি ওলটাই মাৰে তেতিয়া আমি কি ধৰণে আমাৰ ব্যৱস্থা হ'ব ধন্যবাদ